নমস্কাৰ সকলোকে লাইফষ্টাইলৰ বিষয়ে অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। এয়া বন্দিমাহীয়ে গামোচাখনেৰে যে বাবাক লাগিছে আৰু দেউতা বাবা গা ধুবলৈ যাবলৈ লৈছে আৰু বন্দিমাহীয়ে এয়া আমাৰ যোগাৰ চলি আছে। আজিৰ হাঁহিৰ অন্নপ্ৰাশন, গতিকে আমি এতিয়া লাহে লাহে ওলাই যাম আৰু অন্নপ্ৰাশনৰ কাৰণে আমি সব ৰেডি হৈ আছোঁ। এইজনী আইতা, এইফালে মা আৰু মই আছোঁ কিটচেনত, কাৰণ হাঁহিৰ কাৰণে আমি ঘৰতে বনাই লৈ যাম, যিহেতুকে তাত বহুত দেৰি হ'ব আৰু তাইৰ মুখত অন্ন দিয়াৰ সময়টো পৰিছে 10টাৰ পৰা 12টাৰ ভিতৰত। গতিকে সেইখিনি সময়ৰ ভিতৰতে যিহেতুকে দিব লাগিব আৰু তাত যিহেতুকে খানাটো নহ'ব। আৰু এটা কথা, আমি অন্নপ্ৰাশন ঘৰত নাপাতোঁ, মানে বশিষ্ঠ মন্দিৰত হ'ব। গতিকে তাত ইমান সোনকালে যিহেতুকে ৰেডি নহ'ব, গতিকে তাইৰ কাৰণে আমি ঘৰৰ পৰাই বনাই লৈ যাম। গতিকে চাই থাকক ব্লগটো শেষলৈকে, কাৰণ ব্লগটো অলপ ইণ্টাৰেষ্টিং হ'বই। এয়া আমি যাবলৈ ওলাই ৰৈ আছোঁ। উবেৰ বুক কৰিছোঁ, আহি পোৱা নাই, গতিকে চবেই অকণমান বহি কথা পাতিলোঁ। আজিৰ ব্লগটো কিহৰ ওপৰত আপোনালোকে ইতিমধ্যে গম পাইছে, মই অলৰেডি কৈছোঁ আপোনালোকক। আজি হাঁহিৰ অন্নপ্ৰাশন, গতিকে আমি সকলোবিলাক যাবলৈ ৰেডি হৈ আছোঁ। আচলতে আমি ঘৰত নাই পতা অনুষ্ঠান ভাগ, কিছুমান বিশেষ অসুবিধাৰ কাৰণে আমি মন্দিৰতে কৰিলোঁ। আৰু এয়া আমি চব এতিয়া ওলাই আহিছোঁ আৰু ঘৰৰ পৰিৱেশটো ইতিমধ্যে আপোনালোকে দেখিছেই, বহুত ধুনীয়া লাগি আছে। এইকেইদিন বহুত বেছি মনটো ভাল লাগি আছে, কাৰণ মা বাবাহঁত চব আছে আৰু বহুত দিনৰ মূৰত এনেকৈ ঘৰৰ মানুহবোৰ লগ পালে ভাল লাগে। মা বাৰু আগতে আহিছিলে, মানে অলপ কেইদিনমান আগত মা আহি গৈছে, যিহেতুকে মোৰ এক্সাম আছিলে তেতিয়া মা আহিছিলে, মানে এডিআৰই এক্সাম নেক্সটটো দিওঁতে মা আহিছিলে। কিন্তু মামা আমাৰ ঘৰলৈ একেবাৰে প্ৰথমবাৰৰ কাৰণে আহিছে, গতিকে সেই এক্সাইটমেণ্টটো বেলেগ ধৰণৰ, কাৰণ মামা মোৰ সকলোতকৈ বেছি প্ৰিয়। তাৰমানে মামাহঁতৰ ঘৰখনৰ বাকী মানুহখিনিতকৈ মামাক মই চবতকৈ বেছি ভাল পাওঁ, গতিকে সেই এক্সাইটমেণ্টটো একেবাৰে বেলেগ। বাৰু যি কি নহওক, আমি মন্দিৰ গৈ পালোঁগৈ আৰু আমি বশিষ্ঠ মন্দিৰত অনুষ্ঠান ভাগ কৰিছিলোঁ। আপোনালোকে হয়তো দেখি পেলাই চিনিয়ে পাইছে, তথাপিও মই এবাৰ জনাই দিলোঁ। আৰু আমি গৈ পোৱা বহুত দেৰি হৈছিলে, কাৰণ হাঁহিৰ খাদ্য আমি ঘৰতে বনাই লৈ গৈছিলোঁ। তাতে মানে তেওঁলোকে দেৰি হ'ব বুলি ক'লে, গতিকে আমি ঘৰতে বনাই লৈ গ'লোঁ, সেইকাৰণেও আমাৰ দেৰি হৈ গ'ল। আৰু গৈ পোৱাৰ লগে লগে মোক পুৰোহিতজনে ক'লে যে তুমি পটাপট ভৰি চৰি ধুই আহা, মই মানে বহিব লাগিব সেই অনুষ্ঠানটোত, মানে কিবা বিষ্ণু পাঠ কৰিব তেওঁ, সেই তাতে মই বহিব লাগিব। গতিকে মই সেয়া হাত ভৰিকেইটা ধুই আহিবলৈ গৈছিলোঁ। তাত বোলে মাক বহিব লাগে সন্তানটিক লৈ, সেইকাৰণে মোকেই বহাৰ কথা ক'লে তেওঁ। আৰু এটা কথা আপোনালোকৰ সুবিধাৰ কাৰণে জনাই দিওঁ, যদি কোনোবাই তাত এনেকুৱা অনুষ্ঠান কৰিব খোজে তেনেহ'লে কৰিব পাৰে। আমাক অন্নপ্ৰাশন পাতোঁতে আমাক কৈছিলে, আমাক দুটা অপশ্যন দিছিলে, এটা হৈছে বিষ্ণুপাঠ, আনটো হৈছে হোমযজ্ঞ। আমি বিষ্ণুপাঠ কৰিম বুলিয়ে ক'লোঁ আৰু সেয়া এতিয়া নীতি নিয়ম কৰিবলৈ আগবাঢ়িম আৰু লাহে লাহে। মাইনা আহিয়ে পোৱা নাই, কাৰণ আমি এই অনুষ্ঠানটোত কমপ্লিট মেনেজমেণ্টত আছোঁ মই আৰু মাইনা, কাৰণ গোটেই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে অকল আমি দুটাই কৰিছোঁ। আৰু আমাৰ এয়া প্ৰথম, কাৰণ আগে পিছে কোনো তেনেকুৱা অনুষ্ঠান আমি পাতি পোৱা নাই ঘৰৰ মানুহৰ অবিহনে, তাৰমানে। গতিকে কেনেকুৱা এটা বাৰ্ডেন হৈছে সেইটো আপোনালোকে চাগে অনুভৱ কৰিব পাৰিছেই, কাৰণ সকলোৱে ঘৰত কিবা কিবি পাতিয়ে থাকে, চবৰে এক্সপিৰিয়েঞ্চ আছে। আৰু বহুত মানে বেছি টেনশ্যন হৈ আছিলে। যেতিয়াৰ পৰা আমি ভাবিছিলোঁ অনুষ্ঠানটো পাতিম, তেতিয়াৰ পৰা বুলি আজিলৈকে টেনশ্যন হৈ আছে, কাৰণ ভালকৈ পাৰ হয়ে নে বা নহয়। আৰু মোৰতো এনেকুৱা লাগিছে আৰু যেন এনেকুৱা একো মানে অকলে পাতিবলৈ সাহ নকৰিমেই নেকি, কাৰণ ঘৰত পাতিলে এনেকুৱা হয় ন, চবেই বস্তুবোৰ ভাগ কৰি লয়, বা ডাঙৰবিলাক থাকিলে পৰামৰ্শ কিছুমানৰো মানে কাৰণে সুবিধা হয়। আৰু ঘৰত এনেকুৱা পাতিলে চবেই কয় ন যে হ'ব মই বজাৰখিনি কৰি দিম, বা কোনোবাই কয় যে মই মানুহখিনিকে মাতি দিম, গতিকে সেইবোৰৰ পৰা অকণমান মানে ৰিলিফ পোৱা যায়। কিন্তু ইয়াত গোটেই মানুহ মতাৰ পৰা বজাৰ সমাৰ কৰা গোটেইখিনি অকল আমিয়ে কৰিব লগা হৈছে। গতিকে আৰু মোৰ এক্সট্ৰা বাৰ্ডেন এটা আছেই, সেইটো মই ইয়াত আপোনালোকক নজনাওঁ। মই ভ্লগ বহুত দিন দিয়া নাছিলোঁ, কিয় দিয়া নাই সেইটো মই এক্সট্ৰা এটা ভ্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম, সেইটো মই পিছত জনাম। গতিকে সেই বাৰ্ডেনটোও মোৰ আছে, তাৰমানে একদম গোটেই মূৰৰ ওপৰত এটা পাহাৰ আৰু এই অলপ দিনৰ পৰা। গতিকে সেয়া আৰু মাইনা আহি পাইছে, বেচেৰা কাপোৰ সলাবলৈও সময় নাপালে, তেনেকৈ বহিব লগা হ'ল। আৰু আহক তেনেহ'লে এতিয়া চাওঁ ভিডিঅ'টো। তাই টোপনি গুচি গ'ল, মানে বিষ্ণুপাঠ কৰাৰ পিছতেই বোলে এই নিয়মখিনি কৰিব লাগে মুখত অন্ন দিয়াৰ, কিন্তু তাই সেইখিনি সময়তে শুই গ'ল।
আৰু তাইক এয়া চকুত পানী চানী দি পেলাই জগাইছোঁ। বেচেৰীয়ে কান্দিও দিছিলে। যিজনী ছোৱালী এনি টাইম হাঁহি থাকে সেইদিনাখন তাই কান্দিও দিলে। কেঁচা টোপনিত আৰু এনেকৈ জগাই দিলেতো এনেকুৱা হ'বই। আৰু ইয়াতে আৰু এটা কথা কওঁ দেই, তাইক মুখত অন্ন দিব মোৰ ভণ্টীয়ে, কাৰণ যিহেতুকে আমি দুজনীয়ে আৰু আমাৰ ঘৰত ল'ৰা নাই, গতিকে নীতি নিয়মখিনিতো তাই বা ময়ে কৰিব লাগিব ঘৰৰ চব। সেইকাৰণে এতিয়াৰ পৰাই এইবিলাক আৰম্ভণি। আৰু গতিকে হাঁহিক মুখত অন্ন মাহীয়েকেই দিব। গতিকে আহক চাওঁ তাই কি খায়, কি চুৱে, চববিলাকতো ইণ্টাৰেষ্টিং হ'ব গৈয়ে আছে। দিলে বাজনা মারা হয়ে গেল মাইরও বল নাই নয় গা এবার কয় দিয়া তিনবার কয় দিয়া অলপমান কয় দিয়া বেশ বঢ়িয়া আরে আরো পানি আনবে Ingin itu kita di mana Pak? অন্নপ্ৰাশনৰ কাম 50% খতম হৈছে আৰু মানে বিষ্ণুপাঠো হৈ গ'ল আৰু হাঁহিৰ মুখত অন্ন দিয়া কামটোও হৈ গ'ল।
এতিয়া এয়া প্ৰসাদৰ কাম চলি আছে প্ৰসাদ দিব আৰু আচলতে তেওঁলোকেই প্ৰসাদ আৰু খাদ্য সকলোখিনি যোগাৰ কৰে মাত্ৰ পে'মেণ্টটো কৰিলেই হ'ল কিন্তু ইয়াতো কিছুমান কণ্ডিশ্যন আছে যেনেকৈ ধৰক আপোনালোকে কি খুৱাব বা কিন্তু ইয়াতে অকল ভেজে হয় যিহেতুকে মন্দিৰ হয় বা কিমানটো মানুহৰ এষ্টিমেট হ'ব সেইখিনিৰ ওপৰত ভিত্তি কৰিহে পে'মেণ্ট প্ৰচেছটো হ'ব গতিকে সেইখিনি মই আপোনালোকক জনাই দিলোঁ আৰু এয়া দেখিছেনে এহাল তেজপুৰৰ দৰা কইনা আছিলে মোৰ এটা ভ্লগত আপোনালোকে চাগে চাইছিলে যিবিলাক মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় আৰু এয়া সব ঘৰৰে মানুহ আমি খুব অনুষ্টুপীয়াকৈ পাতিছোঁ অকল পৰিয়ালৰ মানুহখিনি মাতি পেলাই কৰিছোঁ আৰু এই গোটেই লাইনটোত আছিলে মাইনাৰ অফিচাৰ কলিগ আৰু এয়া মাজত খুৰাহঁত চিনিটো আপোনালোকে পাইছেই চাগে এতিয়া আহক আমি যাওঁ ৰাতিৰ অনুষ্ঠানটোলৈ মানে যিহেতুকে মন্দিৰত দিনত ভেজ চলিলে গতিকে ভাবিলোঁ ঘৰৰ মানুহখিনিয়ে মিলি ৰাতি অকণমান কিবা এটা খাওঁ আৰু লগতে হাঁহিৰ মুখতো নন ভেজ দিব লাগে বুলি মানে মানুহবিলাকে কৈছে কাৰণ অন্নপ্ৰাশনতো নন ভেজ দিয়া হয় যিহেতুকে মন্দিৰত নহ'ল এতিয়াই আমি সেইকাৰণে সেইটো কমপ্লিট কৰি দিলোঁ আৰু নালাগে আৰু স্বামী তই কি ভাল পাইছ বেছি একদম ফৰফৰাই গৈছিল ছাগলী মাংস ক'ৰ পৰা আনিলি ছাগলী পাই বেয়া নহয় ছাগলীটো ভালেই সিজি গৈছে মাংস ভাল হৈছে খুৰা মাংস খাইছে কোনটো বেছি নম্বৰ পাইছে প্ৰত্যেকে বেলেগ বেলেগে টপ হৈছে এই ফিডবেক দিলে চাটনি আৰু এয়া হাঁহি তাইৰ ফেভৰেট ককাৰ কোচত বাবা খুৰা য'ত থাকিব আৰু হাঁহি য'ত থাকিব বাবা খুৰাই আৰু হাঁহিক নোলোৱাকৈ থাকিবনে আৰু তাইওনো আৰু বাবা খুৰাৰ কোচত নুঠাকে থাকিবনে এনেকুৱাতো হ'ব নোৱাৰে ন গতিকে এয়া সিহঁতৰ কাৰ্যসূচী চলাই আছে ৰাইজে খাই খুব প্ৰশংসা কৰা কচু সেয়া দেখিলে নহয় এয়া হৈছে এখন মিক্স ভেজ এখন কোনে বনাইছে মা বন্তি মাহীয়ে বনাইছে ধোঁৱা ওলাই আছে একদম হটকেছত আৰু কোনটো এয়া আমাৰ মটন মস্ত ধুম কেৰাহী এটাত এক কেৰাহী মটন মই কৰিব মাত হৈ ধুনাৰ বাদ মটনটো মায়ে বনাইছে আপুনি ভাঙি দিব খুৰীয়ে আমাৰ হাঁহি মুখ লগা ভাঙি অসমীয়াৰ এটা বিশ্বাস মুখ লগা সেয়া তাই অকণমান আমনি কৰি আছিলে দিনটো বহুত মানুহকে দেখিছে গতিকে কি বা হ'ল আৰু নাজানো সেইকাৰণে অলপমান বমিও কৰিলে সেইকাৰণে খুৰীয়ে মুখ লগা ভাঙি আছিলে তাই আৰু এয়া আমাৰ কম্পাউণ্ডৰ মানুহবোৰ আহি পাইছে কেনেকুৱা হৈছে চবতকৈ বেছি ভাল কোনটো হৈছে মইতো দালি আৰু তৰকাৰী দিয়ে খাই আছো খোৱা বগা ভাতকেইটালৈ ৰৈ আছে এয়া আমাৰ নেক্সট এইটো থাৰ্ড টিপ দুটা গ'ল কি বস্তু কেনেকুৱা লাগে ফিডবেক দিবা হা কাৰণ চব বস্তু মা আৰু মাহীয়ে বনাইছে কচু তুলিকাবা কোৱা মাছৰ মাথাই দি বনাইছে কচু কিটো কচু কচুটো বনাইছে বন্তি মাহীয়ে অ'কে সেয়া আলহীবোৰ চব গৈ শেষ হ'ল আচলতে আমি ওচৰৰ 2-এটা মানুহে মাতিছিলোঁ বৰ বেছি মানুহ নাছিলে ৰাতি আৰু এতিয়া আমিও আজৰি হৈ খাবলৈ লৈছোঁ চবেই নিজৰ নিজৰ গেটআপত আহি গৈছোঁ আৰু উপায় নাই কাৰণ দিনটো চবৰে বহুত বেছি কষ্ট হৈছে বিশেষকৈ মা আৰু মাহীৰ বহুত বেছি কষ্ট হ'ল কাৰণ গোটেইবোৰ অকলে বনাইছে আপোনালোকে দেখিলে আচৰিত হ'ব ইমানবোৰ মানে ভোজৰ বস্তু নিচিনা এনেকৈ অকলে বনোৱাটো সম্ভৱ নহয় তাৰপাছত এয়া ভাবিছিলোঁ গিফ্টবোৰ খুলিম এইবোৰ চাইটো বহুত বেছি ভাল লাগে ন কিন্তু
ফচৈ গা বেয়া হৈ থাকিলে তাই গেছ হৈছে মূৰ বিষাইছে গতিকে বাবাক মাতিছোঁ অকণমান পিটিকি কৰি দিয়ক তাই ভাল হ'লে গিফ্টবোৰ খুলিম আহক আপোনালোককো লৈ যাম গিফ্ট খুলিবলৈ দেই টি চাৰ্টটো উল্টাকৈ পিন্ধিলা যে উপমকে খোৱা তুমি মই তেনেকৈ পিটিকিব পাৰিম মাথা বিষ হ'ল কিয় তাই গেছ হৈছে নেকি হা কি বমি বমি লাগি আছে গেছ টেবলেট কিয় নাই নানিলো নহয় এতিয়া গেছৰ টেবলেট এটা খাই দিম ঠিক হৈ গ'ল তাই গেছৰ টেবলেট এটা আনিব লাগিব এতিয়া কালি অনাৰ কথাই আছিলে কিন্তু কেনেকৈ পহৰা গ'ল আৰু লেজটো মানে পিছফালে আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব বুলি আশা থাকিলে আকৌ আহিম নতুন ভিডিঅ'লৈ অতি সোনকালে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক বাই বাই